সাপোজ ইমান ভাল ৰিলেশ্যনৰ ইহঁতে যিবিলাকো আহে ইহঁতে এটা ফ্ৰেণ্ডলি ৰিলেশ্যনত থাকে বা মই আজি গোটেই দিন গুচি গ'ল বুজিছেনে আজি গোটেই দিন গুচি যোৱাৰ পাছত তাতো সাধাৰণতে দেৰি হয় প্ৰায় 10:30 11টা মিনিমাম টাইম মানে তাৰ উঠা টাইম 10:30 11টা তেনেকুৱালৈকে শুই থাকে তাৰপিছত আজি এনেকুৱা হৈছে মই কালি এনেকুৱা হৈছে কেতিয়াবা দেৰিও হয় 1টা 2টা বাজি যায় কিন্তু কালি আজিৰ দিনটো মই দেখিছোঁ 3টা বাজি গ'ল 3:30 বাজি গ'ল মই মানে কি এনেকুৱা কালি এনেকুৱা হুলস্থুল হোৱা বুলি ভাবি নহয় মই তাৰপিছত আজি ভাবিছোঁ না আজিও তেনেকুৱা নগ'ল কোনোবা আছে ৰুমত আছে মই তাত কেতিয়াবা অলপ কিবা কিবি বনাওঁ তাৰ গেছত মোকতো অকণমান গেছৰ অকণমান ডিফেক্ট হৈ আছে কিবা কিবি বনাই লওঁ তাত আজি মই সেইটো ভাবি যোৱাও নাই গোটেই দিন যেনে কোনোবা আছে ৰুমত তাকে থাকিব কৈছে থাকিছে চাগে এতিয়া মই নাযাওঁ বেয়া লাগিছে গোটেই দিন তেনেকৈ গৈছে কিবা কিবি খাই মই ড্ৰিংকত আছোঁ আজি মই যেতিয়া 3টা 3:30 বাজি গ'ল প্ৰায় 4টা বাজিব কৈছোঁ কিয় মানুহ এতিয়া সাৰ পোৱা নাই মোৰ এনেও অকণমান হেৰি হয় কেতিয়াবা অলপ বেছি ধৰণৰ মোৰ ভয় এটা লাগি থাকে কিন্তু আজি মই গৈ চালোঁ যে কি হৈছে নাই উঠা তাক মাতিছোঁ তাক মাতি কিনে চা তাক পূৰা হেৰি লেপ ঢাকি শুই আছে ইমান গৰমত তেনেকুৱা লেপ ঢাকি শুই থকা মানুহটো তেনেকুৱা মানে হ'ব নোৱাৰিছিল চামথিং ইজ ৰং মই তেতিয়া কি কৰিছোঁ লেপটো মই উঠাই তাৰপাছত চালোঁ বিছনা চাদৰ আকৌ ওপৰত তেনেকুৱা ঢাকি থোৱা মুখখন নাই পূৰা হেৰি কৰি ঢাকা দেখা নাপায় মুখ চুখ মই তাৰপাছত ওলাই আহিলোঁ ঘৰলৈ মাতিছোঁ কিবা এটা হৈছে আৰু তেনেকুৱাত মই ওচৰত তেনেকুৱা সেইটো মই দেখা নাই মুখখন মই চোৱা নাই কিন্তু এটা হেৰি হাতৰ যেতিয়া অলপমান এনেকুৱা হাতটো মেল খাই আছেতো মেল খাই থাকোঁতে মানে অকণমান ব্লিডিং দেখিছোঁ হাতে চাতে ব্লাড লগা দেখিছোঁ সেইটো মই মুখখন মই তাৰ মই হেৰি কৰা নাই দেখা নাই তাকে মানে তাৰপিছত মই পিছত মানুহক মাতিছোঁ মানুহক ক'ৰবাত পৰা পুলিচক ইনফৰ্ম কৰা মোৰ মাজু বাইদেউ মানে সি অকলে থাকে লগত সৰু ভাইটি থাকে মানে বেলেগ ৰুমত থাকে কালি সন্ধিয়া দেখিছে এনে থাকে ভালেই আছে ৰাতি এনে খাই মই শুনা মইতো ইয়াত নাথাকোঁ এইটো ঘৰত নাই মই বেলেগ ঘৰ এটা থাকোঁ তেতিয়া ইয়াতে মই এনে 12টা 1টালৈকে শুই আহিব নাই দুপৰীয়ালৈকে 12টালৈ মোৰ সৰু ভাইটি পাইছে 12টালৈ শুই আছে এতিয়া শুই আহিটো সদায় যোনটো কৰে তেতিয়া 3টালৈকে যেতিয়া উঠা নাই 4টালৈ যায় তেতিয়া ই মানে কৈছে মানে মাতিব গৈছে দেখি ইফালে আগফালে বন্ধ পিছফালে দৰ্জাটো খোলা পিছফালে দৰ্জা খোলা তেতিয়া ক'লে ওচৰ পাজৰ মোক ফোন কৰিলে তেতিয়া এনেকা মই বোলো কাম কৰোঁ ওচৰৰ যে মানুহ চব মাতি দে আৰু থানালৈ ফোন কৰ মই গৈ আছোঁ মই ইয়াত নাই মই আছিলোঁ পলফিল্ডত তাৰপিছত মই থানালৈ ই গম পোৱা নাই তাৰমানে তেতিয়ালৈকে আঘাতটো আছে মানে পিছত এতিয়া দেখা পালে এই যেতিয়া যেনেকৈ ঢাকা আছিলেতো ঢাকা থাকোঁতে মই কৈছোঁ তই এটা কাম কৰ তই এতিয়া আগত মানে ওচৰৰ যে মানুহ মাত দে ওচৰৰ মানুহ মাতোঁতে চবে ভয় খাইছে সোমাবৰ কাৰণে আৰু এই পটককৈ সোমাব নাই সি অকলে ডিঙিত কটা দাগ আছে তাৰপিছত মই আহি পালোঁ আৰু মই সোমাব পৰা নাই মই চিধা থানাত গ'লোঁ থানাৰ পৰাই কৈছোঁ যেনেকৈ আপুনি গৈ হেৰি কৰক চাই আমাক খবৰ দিয়ক আমি গ'লোঁ আহিলে মই চিনা মই কেনেকৈ চাব পাৰিম এতিয়া মই যদি কিবা কি কেছ ক'লে যে নাই আপুনি গৈ চাই মই আমাক ফোন কৰিলে মই গুচি আহিম এই মাৰ্ডাৰ কেছ মানে যেনেকৈ কটাটো আছে এইটো মাৰ্ডাৰ কেছ এইটো মই গম নাপাওঁ এনেতো এনে পানী ইয়াতে পানী এজেঞ্চি আছে ব্যৱসায় কৰে এই পইচা তাৰ নাম সুব্ৰত দাসগুপ্ত এইটোৱে ঘৰ ৰাতি হ'লে তেওঁ বন্ধু বান্ধৱ ৰাতি মানে তাৰ বন্ধু বান্ধৱৰ অভাৱ নাই মানে পাৰ্টি হয় তেনেকৈ কিবা হ'ব পাৰে তেনেকৈ সন্দেহ আমি যেনে লাগিছে তেনেকৈ কিবা লগ বন্ধুৱে মাজতে কোনোবা এনেকুৱা মানে সদায় এইটো পাৰ্টিটো চলে কাৰণ ওচৰৰ পাজৰৰ মানুহ গম পায় যে সদায় ৰাতি তাৰ লগত এইবিলাক পাৰ্টি তেতিয়া মানে মানে অসামাজিক পৰিৱেশ এটা কৰি থৈছিলে সেইটো চবেই জানে সেইটো কাৰণে তাৰমানে চাগে লগ বন্ধুৰ কিবা হেৰি হ'ব মানে পাৰ্টিৰে ফল হ'ব যেন লাগে হয় আজি 6:30মান বজাত আবেলি আমাৰ এটা খবৰ পোৱা হয় যে কেঁকোৰাপুলৰ সমীপৰ এটা ঘৰত এজন মানুহৰ মৃতদেহ পোৱা গৈছে আৰু তেওঁৰ ডিঙি অংশত কিবা চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন পোৱা গৈছে বুলি পুলিচলৈ খবৰ আহে আৰু খবৰটো পাই আমাৰ পুলিচ পাৰ্টি ইয়াতে আহি উপস্থিত হয় আৰু মই নিজেই আহি তাৎক্ষণিকভাৱে গোটেই প্ৰক্ৰিয়াটো অনুসন্ধান কৰি গম পোৱা গৈছে যে তেওঁ দিনটো খুব মদ্যপান কৰে আৰু আমি 2টা মদৰ বটল পাইছোঁ চিগাৰেট পাইছোঁ আৰু 2টামান আমি ফুটপ্ৰিণ্ট পাইছোঁ আমাৰ যিজন আমাৰ ফৰেঞ্চিক এক্সপাৰ্ট আছে আমাৰ পুলিচৰে তেওঁ আহিছে ফুটপ্ৰিণ্টখিনি আমি কালেক্ট কৰিছোঁ আৰু বাকী যিখিনি আমাৰ ষ্টেপ ফৰেঞ্চিক লাইনৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি গোটেইখিনি কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ লাইন অফ ইনভেষ্টিগেশ্যনত আমি গৈ থাকিম আৰু অতি সোনকালে আমি যিজন দোষী
তেওঁক কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশাবাদী। চকাস্ত পাইছে নেকি? আমি পোৱা নাই, আমি বিচাৰি আছোঁ, যিহেতু ৰাতি হৈছে, এতিয়া আন্ধাৰ হৈ গ'ল, গতিকে খুব সম্ভাৱনা আছে হয়তো বাৰীৰ ফালে তেওঁ পেলাই গৈছে। আৰু আমি এতিয়ালৈকে ধৰিব পৰা নাই আচলতে দোষীজন মানে কোনটো ছাইডেদি গ'ল। আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, আমাৰ ফৰেঞ্চিক এক্সপাৰ্টো আহিছে, আমাৰ গোটেই টীমটো আহিছোঁ। আৰু হয়, ডিঙিত ঘোপেৰাৰ চিন আছে আৰু পষ্টমৰ্টেমৰ সময়ত গম পোৱা যাব আচলতে কেনেধৰণৰ আঘাত কৰা হৈছিলে। আৰু আমি বডিটো এতিয়ালৈকে ইনকুৱেষ্ট কৰা নাই, গতিকে মেজিষ্ট্ৰেট আহিব, ইনকুৱেষ্ট কৰাৰ পিছত আমি গোটেইখিনি প্ৰাৰম্ভিক অনুসন্ধানত আমাৰ কথাখিনি ওলাই পৰিব। দেৰিলৈ বোলে শুই আছা টেপ আনিছা? টেপ আনিব, ডাঙৰ টেপটো আনিব লাগিব। এই স্কুটি টাচ নকৰিব নে? আপোনালোকে বুজি নাপায় কিয়? অলপ পিছত উঠাবি ৰ। কি আছে? Like your family, your machine also needs extra care. Your life, your success depends on them. Give them quality lubricants. Motorol lubricants, beyond compare.